हेलो गाइस मोर आन एटा व्लगले आपनालोक स्वागतम जनाइछु মই আজি ডাইৰেক্ট kolakhetৰৰ পৰা ব্লগটি ষ্টাৰ্ট কৰি দিলো দেখিছে আপোনালোকে মই এন্ট্ৰি লৈছো এতিয়া kolakhetৰৰ টিকেট হৈছে 30 रुपीस মই বহুত বছৰৰ মূৰত আহিছো বহুত বছৰ মানে 2-3 বছৰ হ'ল আৰু মই kolakhetৰ দেখাই নাছিলো ভিতৰখননো কিমাননো চেঞ্চল সবৰে পৰা শুনিয়ে আছিলো সেইকাৰণে আজি ভাগিনীজনীক লৈ কেনে আহিলো তাই চিলড্ৰেন পাৰ্কত সোমালো ফাৰ্ষ্ট तार पिছত তাই হাতী দেখি ৰৈ গল দেখিছে এইবিলাক বনাই থৈ দিছে নতুনকৈ মই দেখা নাছিলো আৰু নতুন নহব পাৰে সবৰে কাৰণে তাৰ পিছত মই চাৰিওফালে আপোনালোকক কমাকন দেখাই দিছো যিমানখিনি পাৰো দেখাই দিম আৰু এইবিলাক কাম চলি আছে নতুনকৈ এইখন দেখিছে kolakhetৰৰ ভিতৰতে জাগৰণ বুলি শ্বৰুম এটা আছে তাত ট্ৰেডিশনাল বস্তু পোৱা যায় আপোনালোকক অকমান দেখাই দিছো বস্তুবোৰ কাৰণ ভিডিওটো বেছি লং নকৰো এখানে অকমান সকলো বস্তু দেখুৱাই দিছো কাৰণ kolakhetৰৰ ভিতৰখন বহুতে ডাঙৰ সৰু নহয় বাৰু আৰু আপোনালোকে জানো বৰ নোহোৱা এনেকৈ দেখাই দিছো আৰু এখন নাও সজাই থৈ দিছে kolakhetৰৰ মিউজিয়ামটোৰ তলতে দেখিছে এটো ডিজাইন দিছে তাৰ পিছত মই মিউজিয়ামটো কিমাননো চেঞ্জ হল সাম বুলি ওপৰলৈ উঠিলো মিউজিয়াম চাবলৈ আৰু ওপৰ উঠি ইফাল দেখাই দিছো ইফালেৰে গলে যোনখন ষ্টেডিয়াম আছে এইখন পায় এইবোৰ বস্তুবোৰ দেখিছে এটো পোৰামাটি শিল্প এইবিলাক এটো তৎ বাদ্য আগৰ নিচিনা বস্তুবোৰ আছে বাৰু তো অলপ চেঞ্জ হৈছে আৰু এইবিলাক সকলো দেখুৱাই দিছো কি আছে মিউজিয়ামৰ ভিতৰত এটো হৈছে খোল মিউজিয়াম চাই আমি ভূপেন হাজৰিকাৰ মিউজিয়ামলৈ গলো য'ত তেওঁৰ ভূপেন হাজৰিকাৰ সকলো বস্তু ৰখা আছিলে এইটো হৈছিলে তেওঁৰ বেডৰুমটো আৰু এইটো হৈছে ষ্টাডি ৰুম এইটো হৈছে ডাইনিং ৰুম দেখিছে আপোনালোকে তাত বেছি ভিডিও কৰিব নিদিয়ে বাৰু এইখন হৈছে শিশু উদ্যান এখন নতুনকৈ খুলিছে বাৰু তাত দুটা বস্তু আছে সকলোৱে উঠিব পৰাকে এই চাৰ্কিটো দেখিছে আৰু ওপৰৰ মাছটো আছে তো গোটেই kolakhetroখন দেখি পায় তাৰ পিছত মই মাছটো দেখি খুব ভাল লাগিছিলে তাৰ পিছত মই গলো চাৰ্কিট উঠিব কাৰণ মই চাৰ্কিট উঠিব বহুতে ভাল পাওঁ মেলাৰ নিচিনা এইখনত উঠি মই খুব ভাল পাওঁ এইখনত উঠিব ললো
অকণমান এনজয় কৰিলোঁ। আমাৰ টিকলি কান্দি আছে কাৰণ তাইকো এখন চিট লাগে, সেইকাৰণে তাই কান্দি আছে। আৰু সৰু বাচ্চাকতো অকলে চিট দিয়াটো ইম্পচিবল কথা, সেইকাৰণে দিয়া নাই বাৰু, আৰু এলাও নাই। সেইকাৰণে চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰিব। এয়া ষ্টাৰ্ট হ'ল। তাৰপিছত আমি খুব এনজয় কৰিলোঁ। দেখিছে বহুত ভাল লাগিছে। ঠিক আমি নামি আহি, এইখনৰ নাম আছিলে উদ্যানখনৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান। তাৰপিছত অকণমান কেম্পাছটো দেখুৱাই দিছোঁ, কাৰণ তাত সেইদিনা কিবা এক্সিবিশ্যন চলি আছিলে, আৰ্ট এক্সিবিশ্যন নে কি সঠিককৈ নাজানো বাৰু। সেইকাৰণে বহুতে মানুহ হৈছিলে সেইদিনা। আমি এতিয়া এক্সিট হ'বলৈ ল'লোঁ। কলাক্ষেত্ৰত থকা ৰংঘৰটো ধুনীয়াকৈ কালাৰ কৰিছে। মই যেতিয়া গৈছিলোঁ তেতিয়া কালাৰ কৰা নাছিলে, দেখিছে আপোনালোকে, খুব সুন্দৰকৈ কালাৰ কৰিছে। তাৰপিছত মই ওলাই আহিলোঁ, গাড়ীত বহিব ল'লোঁ ঘৰলৈ বুলি। আপোনালোকক নেক্সট ব্লগত লগ পাওঁ। মোৰ চেনেলত যদি আপোনালোক নতুন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আগলৈ ভিডিঅ' পাই থাকিবলৈ। বাই বাই।